মৰমৰ ছাত্ৰ ছাত্ৰীসকল আগন্তুক ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখে আৰম্ভ হ'বলগীয়া HSLC এক্সামিনেশ্যন 2026ৰ যিটো তোমালোকৰ MCQ অমৰচিট থাকিব সেইটোত আজি আমি তোমালোকৰ বাবে লৈ আহিছোঁ। সেইটো এটা মাত্ৰ তোমালোকৰ ৰেডিমেড হয়। এইটো অমৰচিট তোমালোকৰ একেবাৰে চেম টু চেম তোমালোকৰ এক্সাম হলত চাব পাৰিবা। গতিকে কি লিখিব লাগিব, কি লিখিব নালাগে, কি ভুল নকৰিবা সেই গোটেইখিনি মই চাই দিম। গতিকে তোমালোকে ভিডিঅ'টো একেলগে চাবা আৰু ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিবা এণ্ড লাইক কৰিবা। গতিকে প্ৰথমত তোমালোকৰ লিখা থাকিব আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ড ডিভিজন 1। তলত লিখা থাকিব অমৰ এনচাৰ শ্বীট হাই স্কুল লিভিং চাৰ্টিফিকেট এক্সামিনেশ্যন 2026 লিখা থাকিব। তাৰপিছত ইয়াতে মানে আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ যিটো লগো হয় তাতে ইয়াতে থাকিব। তাৰপিছত তলত থাকিব তোমালোকৰ 1 নম্বৰত ছাবজেক্ট কোড এণ্ড নেম, মানে তোমালোকৰ ছাবজেক্ট কোডটো থাকিব আৰু তোমালোকৰ যিটো ছাবজেক্ট হয় সেইটো তাতে লিখা থাকিব। তোমালোকে লিখিব নালাগে, সেইটো ইয়াতে লিখাই থাকিব যিটো ছাবজেক্ট মানে যিদিনা যিটো এক্সাম হ'ব। আৰু যদি লিখা নাথাকে তোমালোকে নিজে লিখিবা। আৰু তাৰপিছত 2 নম্বৰটো আছে কেণ্ডিডেট নেম, মানে যোনে এক্সামটো দিব তাৰ নামটো লিখিব লাগিব 2 নম্বৰত। তাৰপিছত লিখিব লাগিব ৰোল নাম্বাৰ, তোমালোকৰ যিটো এডমিট কাৰ্ড দিব পৰীক্ষাৰ এসপ্তাহমান আগত সেইটো এডমিট কাৰ্ডত তোমালোকৰ ৰোল নাম্বাৰটো লিখা থাকিব। তাৰপৰা ইয়াতে তোমালোকে চাই লিখিব লাগিব। B26টো চবৰে একে হ'ব আৰু বাকীখিনি তোমালোকৰ বেলেগ হ'ব। তোমালোকে এতিয়াতো এডমিট কাৰ্ড দিয়া নাই, গতিকে এইটো তোমালোকে যেতিয়া দিব তেতিয়া তোমালোকে জানিবা। তাৰপিছত আছে নাম্বাৰ, এতিয়া তোমালোকে ৰোল আৰু নাম্বাৰ দুটা থাকিব, এটা ৰোল আৰু এটা নাম্বাৰ। গতিকে ৰোলটো ৰোলত লিখিবা আৰু নাম্বাৰটো নাম্বাৰত লিখিবা। তাৰপিছত আছে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, এতিয়া তোমালোকেতো ৰেজিষ্ট্ৰেশ্যন কাৰ্ডটো পাইছা, গতিকে তাতে লিখা আছে সেইটো চাই ইয়াতে লিখা থাকিব। আৰু তোমালোকৰ ৰাইট ছাইডে তোমালোকৰ নিজৰ এটা ফটো থাকিব, পাছপৰ্ট চাইজ ফটো থাকিব, সেইটো তোমালোকে সিহঁতে দিব, তাতে একো কৰিব নালাগে। তাৰপিছত তোমালোকৰ থাকিব চেণ্টাৰ নেম, চেণ্টাৰ নেম তোমালোকৰ যিটো নিজৰ স্কুলো হ'ব পাৰে বা অন্য কাৰোবাৰ স্কুলতো তোমালোকে দিব লাগে। তোমালোকৰ নিজৰ স্কুলটো দিলে নহ'ব যদি তোমালোকৰ চেণ্টাৰটো বেলেগ স্কুলত থাকে। গতিকে যিটো মানে স্কুলত তোমালোকে এক্সামটো দিবা সেইটো স্কুলৰ নামটো ইয়াতে লিখিব লাগিব। আৰু ইহঁতে লিখি দিব পাৰে আৰু লিখিব নিদিলে তোমালোকে নিজে লিখিবা। তাৰপিছত আহিল ছিৰিজ, এই ছিৰিজটো বহুতো ছাত্ৰ ছাত্ৰীৰ বাবে মানে অলপমান ক্ৰিটিকেল হয়। গতিকে মই এটা কুৱেশ্যন পেপাৰ লৈ কিনে তোমালোকে ভালদৰে বুজাই দিম যে কোনটো এ লিখিবা নে বিত লিখিবা নে চিত লিখিবা নে ডিত লিখিবা, সেইটো মই তোমালোকক এটা কুৱেশ্যন পেপাৰ লৈ বুজাই দিম। এতিয়া তোমালোকক বুজাবলৈ মই 2025 চনত হৈ যোৱা মেথামেটিকেল কুৱেশ্যন পেপাৰটো লৈ আহিছোঁ। এইটো কুৱেশ্যন পেপাৰটো মানে ছিৰিজ নম্বৰ B হয়। গতিকে B নম্বৰ ছিৰিজ যিহেতু হয়, গতিকে এই অমৰচিটত যিটো B অপশ্যন আছে নহয়, এই তাতে B যিটো আছে এই চাৰ্কলটো তোমালোকৰ ব্লু পেন বা তোমালোকৰ ব্লেক পেনেৰে কি কৰিব লাগিব, ফিল আপ কৰিব লাগিব। আৰু ফিল আপ কৰোঁতে তোমালোকে সাৱধান হ'ব যাতে চাৰ্কলৰ বাহিৰত নাযায়। গতিকে তোমালোকৰ যদি A ছিৰিজ হয়, গতিকে A ছিৰিজত এৰ তলতটো কৰিবা, চাৰ্কলটো ফিল আপ কৰিবা। তাৰপিছত C হ'লে C কৰিবা, D হ'লে D কৰিবা। গতিকে যিহেতু এইটো B হয়, গতিকে মই যে কৰিব লাগে মই Bটো কৰিব লাগিব। আৰু তোমালোকৰ যিটো ছাবজেক্ট কোড হয় সেইটো ইয়াতে 2025 চনৰ কুৱেশ্যন পেপাৰৰ ওপৰত লিখা আছে। গতিকে তাৰ পৰা তোমালোকে লিখিব পাৰা। গতিকে সিহঁতে দি দিব, তোমালোকে এইটো চিন্তা কৰিব নালাগে। এইখিনিয়ে আছিল আৰু বাকীখিনি তোমালোকে চাই ল'ব পাৰা। আৰু কাৰোবাৰ যদি এইটো PDF লাগে মোৰ ডেছক্ৰিপশ্যনত আছে, তাৰ পৰা ডাউনলোড কৰি তোমালোকে ঘৰতে প্ৰেক্টিছ কৰিব পাৰিবা। গতিকে এইখিনি আছিল, ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।